খালে চুবুৰি কপাই একেলগে হাতে হাত ধৰি যাওঁ আগুৱাই পাহাৰ ভৈয়াম সকলো মিলি যাওঁতি যোগীয়া জননী মোৰ মাটি মোৰ দেশ মোৰ মাটি মোৰ দেশ ভাৰতী আইৰে সেউজী ধৰণী অসমীৰ বতাহত অমিয়া মাধুৰী তাতৰ খিতখিতনিত ঢোলৰ গুমগুমনিত ৰচকী নাচনীয়ে কঁকাল ঘূৰাই আইৰে ঢেঁকী খালে চুবুৰি কপাই একেলগে হাতে হাত ধৰি যাওঁ আগুৱাই পাহাৰ ভৈয়াম সকলো মিলি যাওঁতি যোগীয়া জননী মোৰ মাটি মোৰ দেশ মোৰ মাটি মোৰ দেশ এই মাটিতে সৰগ ৰচিছো একেলগে হাতে হাত ধৰি যাওঁ আগুৱাই পাহাৰ ভৈয়াম সকলো মিলি যাওঁতি যোগীয়া জননী মোৰ মাটি মোৰ দেশ 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 आज जब देश में चारों तरफ अमृत महोत्सव की गूंज है तो देश में वीर वीरांगनाओं को सम्मान देने के लिए मेरी माटी मेरा देश अभियान शुरू होगा। इसके तहत देश भर में हमारे अमर बलिदानियों की स्मृति में अनेक कार्यक्रम आयोजित हों। इन विभूतियों की स्मृति में देश की लाखों ग्राम पंचायतों में विशेष शिलालेख भी स्थापित किए जाएंगे। मेरी माटी मेरा देश अभियान में हम इन पंच प्राणों को पूरा करने की शपथ भी लेंगे। देश भर में अमृत कलश यात्रा भी निकाली जाएगी। ये यात्रा अपने साथ देश के अलग अलग हिस्सों से पौधे लेकर भी आएगी। 7500 कलश में आई माटी और पौधों से मिलाकर फिर नेशनल वॉर मेमोरियल के समीप अमृत वाटिका का निर्माण किया जाएगा। श्रद्धार অসমবাসী ৰাইজ, মোৰ মাটি মোৰ দেশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেৰণা দেশপ্ৰেমেৰে উজ্জীৱিত হৈ ভাৰতবৰ্ষৰ জনসাধাৰণে এক অনন্য কাৰ্যসূচীৰ লগত জড়িত হ'বলৈ আগবাঢ়িছে। অসমতো আমি মোৰ মাটি মোৰ দেশ এই পবিত্ৰ কৰ্মযজ্ঞ অহা 20 তাৰিখৰ পৰা আৰম্ভ কৰিব খুজিছোঁ।